এটা ভেকচিনৰ দুটা ড'জ কিয় ল'বলগীয়া হয়? এটা ড'জ ল'লে কাম কৰে নে নকৰে? এতিয়া দেশত কৰোনা ভাইৰাছৰ ভেকচিন দি থকা হৈছে। এই ক'ভিড ভেকচিনৰ এটা ভেকচিনৰ দুটা ড'জ কিয় ল'বলগীয়া হয়? এতিয়া ভাৰতত দুই ধৰণৰ ভেকচিন দি থকা হৈছে, কোভিচিল্ড আৰু কোভেক্সিন। আপুনি যদি ভেকচিন লয় তেন্তে দুটা ড'জ ল'ব লাগিব। দুটা ড'জ লওঁতে ফাৰ্ষ্ট ড'জত যদি কোভিচিল্ড লয় আৰু ছেকেণ্ড ড'জত যদি কোভেক্সিন লয় নহ'ব, বা ফাৰ্ষ্ট ড'জত যদি কোভেক্সিন লয় আৰু ছেকেণ্ড ড'জত যদি কোভিচিল্ড লয় তেতিয়াও নহ'ব। আপুনি যদি ফাৰ্ষ্ট ড'জত কোভিচিল্ড লয় তেন্তে ছেকেণ্ড ড'জত আকৌ কোভিচিল্ডেই ল'ব লাগিব, বা যদি আপুনি ফাৰ্ষ্ট ড'জত কোভেক্সিন লয় তেন্তে ছেকেণ্ড ড'জত আকৌ কোভেক্সিনেই ল'ব লাগিব। অৰ্থাৎ একেটা ভেকচিনকে দুটা ড'জ ল'ব লাগিব। এটা ভেকচিনৰ দুটা ড'জ কিয় ল'ব লাগে? ভেকচিন হৈছে এনেকুৱা বস্তু যি আমাৰ শৰীৰক বেমাৰৰ সৈতে যুঁজিবলৈ আগতীয়াকৈ প্ৰস্তুত কৰে। শৰীৰত এণ্টিবডিবোৰ এক্টিভেট কৰি সেই বেমাৰটোৰ সৈতে যুঁজিবলৈ শৰীৰটোক প্ৰস্তুত কৰে। ভেকচিনৰ ফাৰ্ষ্ট ড'জ দিয়াৰ পাছত শৰীৰত এণ্টিবডি কম পৰিমাণে এক্টিভেট হয়, যি বেমাৰটোৰ সৈতে যুঁজিবলৈ পৰ্যাপ্ত নহয়। সেইবাবে ছেকেণ্ড ড'জ দিয়া হয়। ছেকেণ্ড ড'জ দিয়াৰ পাছত এণ্টিবডি পৰ্যাপ্ত পৰিমাণে এক্টিভেট হৈ যায় আৰু বেমাৰৰ সৈতে যুঁজিবলৈ সক্ষম হয়। সেইবাবে ভেকচিনৰ দুটা ড'জ দিয়া হয়। ছেকেণ্ড ড'জ লোৱাৰ পাছতো ই লগে লগে কাম নকৰে, কেইদিনমানৰ সময় লয় এণ্টিবডিবোৰ এক্টিভেট হ'বলৈ। সেইবাবে ভেকচিন লোৱাৰ পাছতো সাৱধানে থকাটো অতি দৰকাৰী। ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল ন'টিফিকেশ্যন অন কৰি দিব।